ল'ৰা ছোৱালী দুটাক লৈ আহি আছোঁ ৰূপকোঁৱৰ চকলৈ। মানে ঢাকাইপতি নামটো যিহেতু সলনি কৰিলে, এতিয়া আমি আহি আছোঁ ৰূপকোঁৱৰ চকলৈ। আৰু এইফালে হৈছে বেটা, আৰু বেটাই দেই ফটো উঠাইছোঁ বুলি ভাবি ধুনীয়াকৈ মোচন দিব। এতিয়া চাই থাকক, এইয়া মোচনটো দিলে নহয়। আৰু আনফালে আকৌ এইফালে ছোৱালী, তাই মানে লাগতিয়াল বস্তু কিছুমান লাগে, সেইবাবে আহিছোঁ। 15 আগষ্টৰ বাবে প্ৰগ্ৰামত নিব মানে স্কুলৰ পৰা ষ্টেডিয়ামত, সেয়েহে তাইক লাগে মানে অৰেঞ্জ কালাৰ এনেকুৱা ৰিহা। কিমান কেইখন দোকানত বিচাৰিলোঁ, ক'তো নাপালোঁ। ৰংটো কম পাওঁ, য়েল্ল' কালাৰ পাওঁ, বিচাৰি ভাগ্যত ইয়াতে এখনেই আছিলে আৰু সেইখনকে এতিয়া লৈ লৈছোঁ। আগতে ইয়ালৈ আহিছোঁ, কিন্তু এই দাদাজনক লগ পোৱা নাছিলোঁ। দাদাজন বোলে নতুনকৈ আহিছে। দাদাজনৰ কথা বতৰা কিন্তু বহুত ধুনীয়া দেই। ওলাই আহিছে যিহেতু একো নোখোৱাকৈ যাব, সেইটো কেতিয়াও হ'ব নোৱাৰে। মানে তাই কথা আৰু, আহিছোঁ যেতিয়া কিবা এটা খামেই। আজি মা মই ম'ম' নাখাওঁ, ফুচকাকে খাম। সেয়া এতিয়া ফুচকা খাই আছে আৰু মাজে মাজে মোকো এটা খুৱাই দিয়ে, মই ইমান ভাল নাপাওঁ। আৰু ফুচকা খাই হোৱালৈ মই এনেকৈ মূৰ্তিৰ দৰে থিয় হৈ থাকিবলগীয়া হৈছে আৰু সেয়া খাই আছে।